বন্ধুসকল ভয় নাখাব, এলাৰ্টটো পালে নাই? মইতো এলাৰ্ট দুবাৰ আহিছে মোৰ ইয়াত। মানে এইটো কি গম পাইছেনে? এইটো হ'ল ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাই এনে এক ব্যৱস্থা হাতত লৈছে, যিটো ব্যৱস্থাৰ দ্বাৰা আমাক যদি অনাগত দিনত কিবা দুৰ্যোগ প্ৰাকৃতিকভাৱে অহা যিবিলাক ডাঙৰ ডাঙৰ দুৰ্যোগ, সেই দুৰ্যোগবিলাক হ'বলগীয়া হয়, তেতিয়াহ'লে এনেকুৱা ছেম টু ছেম মেছেজৰ দ্বাৰা আমাক এলাৰ্ট কৰিব। আৰু তেতিয়া আমি বুজিব পাৰিম যে কিবা দুৰ্যোগ ডাঙৰকৈ আহিবলগীয়া আছে, তেতিয়া আমি নিজে সতৰ্ক হ'ম। সেই বুলিয়ে আৰু আজি যে দিলে, হঠাৎ দিলে, মানে কি এইটো এটা নমুনা, মানে পৰীক্ষা বাৰ্তা ক'ব লাগিব। পৰীক্ষা কৰি চালে, যিটো মিছনত সিহঁতি নামিছিলে যে এই মিছনটোত কিমান পাৰ্চেণ্ট আমি কৃতকাৰ্য, এই কৃতকাৰ্যতাটো আচলতে সিহঁতি চেক কৰিলে, মানে চালে যে আমি কিমান পাৰ্চেণ্ট সফল হ'লোঁ। সেই সফলতাৰ বিফলতাৰ কাহিনীটো বুজিবলৈ মানে এই এনেকুৱা এটা এলাৰ্ট দি চালে, আৰু মোৰ সম্ভৱতঃ পূৰা 100% সফল হ'ল। যেনেকুৱা এতিয়া অসমত বুবা ওলাই আছে, মই প্ৰায় ছ'চিয়েল মিডিয়াবিলাকত ওলাই আছে বোলে আপুনি এইটো পালে নাই এইটো পালে। তো এইটো মানে অলৰেডি সিহঁতি ছাকচেছ হ'ল। আৰু ইন ফিউচাৰত যদি কিবা প্ৰাকৃতিকভাৱে অহা দুৰ্যোগ ডাঙৰকৈ আহিবলগীয়া থাকে, তেতিয়াহ'লে ছেম টু ছেম আমাক এনেকুৱা মানে এলাৰ্টৰ দ্বাৰা আমাক জনাই দিব, আৰু তেতিয়া আমি গম পাম যে প্ৰাকৃতিকভাৱে কিবা দুৰ্যোগ আহিছে। আৰু ইয়াৰ কেছটো এইটোৱে, আজি মানে কি হ'ল, আজি টেষ্ট কৰি চাইছিলে যে আমি যিটো ছিষ্টেম কৰিছোঁ সেই ছিষ্টেমটোত আমি কিমান ছাকচেছফুলি। অৱশ্যে মই ভাবোঁ ছাকচেছফুলি। আপুনি আৰু যি কি নহওক ছিষ্টেমটো কৰিছে, ভালেই কৰিছে। নহ'লে আৰু নিউজত দিলেতো কালি ৰাতিপুৱা পালোঁ হয়, আৰু নিউজ পঢ়া মানুহো ইমান আজিকালি নাই। গতিকে হাতে হাতে মোবাইল আছে, এইবিলাক ডিজিটেল ছিষ্টেম কৰিছে, মজা। নে আপুনি কি কয়?